তো আজি ৰাতি কি খাব লাগিব মাটি এতিয়া গৈছো বজাৰ কৰিব লাগিব বজাৰ কৰিব মানে দোকানৰ বস্তু আনিবলৈ আৰু মই আপোনালোকক আজিলৈকে দোকানটো দেখুৱা নাই তো দোকানটো এইটো চাই লওক মোৰ মানে ইয়াতে মানে সৰু মৰুকৈ দোকানটো মানে চলাইছে আৰু কিবা কিবি বস্তু দি কিনে আৰু মানে বিস্কুট চিস্কুট কম হৈ গৈছে তো সেইবোৰে আনিব যাম তো প্ৰথমে আনি ল'ম আনি কিনে আৰু অহাকালিলৈ বিশ্বকৰ্মা পূজা আছে তো সেইটো কাৰণে অলপ চাফ চিকুণ কৰিব আছে আৰু বিশ্বকৰ্মা পূজাটো ইয়াতে পতা হ'ব মানে গাড়ী চাড়ী ইয়াতে থওঁ সেইটো কাৰণে ইয়াতে বিশ্বকৰ্মা পূজা হ'ব আৰু ইয়াত অলপ চাফ চিকুণ কৰা হৈছে আৰু অলপ কৰিব বাকী আছে আৰু আহি কিনে বজাৰৰ পৰা আহি কিনে বাইক চাইক ধুব আছে মানে বাইকটো ঘৰতে ধুব লাগিব মই নিজে ধুম আৰু গাড়ীটো এনেকুৱা মানে ৱাছ চেণ্টাৰত নি কিনে ধুম তেনেহ'লে বলক প্ৰথমতে বজাৰ কৰি আহিলোঁ মানে দোকানৰ বস্তু আনি লওঁ তাৰপাছত আৰু দেখাই আছোঁ তেনেহ'লে পূৰা বজাৰ কৰিব ওলাই গ'লোঁ এইপিনে মোৰ বসন্তী 2.0 লৈ লৈছোঁ আৰু এইপিনে মোনা চোনা লৈ ল'লোঁ মানে বজাৰৰ বস্তু সোমিয়াবৰ কাৰণে তো বজাৰ কৰি আহিলোঁ আৰু গাইছ বজাৰ কৰিব ওলাই গ'লোঁ মানে কথা এটা পাহৰি গৈছিলোঁ আপোনালোকক ক'বলৈ তো মোৰ ইণ্টাৰটো এতিয়ালৈকে দিয়া নাই তো ইণ্টাৰটো দিলোঁ হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসম বাকী মই চিনি পাৰোঁ আপোনালোকে চাইছে চিনি পানী ইউটিউব চেনেল আৰু গাইছ আজিও লগৰটোক ক'লোঁ মানে বজাৰ যাব গৈছোঁ তো বল ওলা বুলি ক'লোঁ তাকে আধা ঘণ্টামান আগতে কৈ থৈছিলোঁ কিন্তু এতিয়ালৈকে লোৱা নাই আৰু গাইছ যি কি নহওক 1 ঘণ্টা পাছত আহিলে চক ইয়াক লিপষ্টিক লগাই চেন টেন লগাই কিনে একদম মানে পিয়ৰ মাইকী বনি গ'ল সেইদিনাখন আধা বনিছিল আজি পূৰা বনি গ'ল তেনেহ'লে প্ৰথমে বজাৰ কৰি আহিলোঁ আৰু গাইছ দোকান আহি পাই গ'লোঁ আৰু এতিয়া এই বস্তুবিলাক উলিয়াব দিম এইপিনে মালিক বহি আছে তো এইটো বস্তুবিলাক উলিয়াই দিয়ক আৰু এইজনৰো চেনেল এটা আছে কি বুলি আছে চেনেলটোৰ নাম মোহিত গেমাৰ LTD বুলি আছে তো চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব পাৰিলে আৰু গাইছ যি কি নহওক বস্তু লোৱা হৈ গ'ল এইপিনে আৰু অকল এতিয়া হিচাপ কৰিব আছে আৰু হিচাপ কৰি কিনে আৰু গৈ থাকিম আৰু গাইছ পূৰা বজাৰ চজাৰ কৰা হৈ গ'ল এইপিনে আৰু এতিয়া এইপিনে মোনা চোনা লৈ লৈছোঁ মানে বস্তা লৈ লৈছোঁ এতিয়া চাউল আনিব যাম তো প্ৰথমতে চাউলটো আনিলোঁ ন আৰু গাইছ চাউল আনিব আছে মানে মই ওলাই গৈছোঁ কিন্তু ই ওলোৱা নাই চব দোকান দেখি কিনে মানে কিবা কিনিতে লগাই আছে তো কি কৰোঁ উপায় চুপাই নাই কিবা এটা কিনি দিব লাগিব হয় নাই তো গাইছ কিবা কিনি দিওঁ মানে কিবা এটা ল'ব গৈছোঁ তো এইপিনে পিঁয়াজ লৈ লৈছোঁ তাক নাই দেখুৱাই এতিয়ালৈকে পিঁয়াজটো দি কিনে আৰু ৰিয়েকশ্যনটো চাম দে কি কৰে ল কি হয় আকৌ তই কিবা কিনিব কৈছিলি সেইটো কাৰণে পিঁয়াজ কিনি দিলোঁ মই পিঁয়াজ কিনিম আলু কিনো তোৰ ভিডিঅ'টো ল আকৌ মই পিঁয়াজটো কি কৰিম আকৌ পিঁয়াজটো কি কৰোঁ বুলি কৈছে মোক কিনিব কৈছিলে মোক কিনি দিলোঁ এতিয়া ইজি কৰে হয় নাই ল কি কৰ কৰ আৰু তই মই কি কৰিম আকৌ এইটো পকেটত ভৰাই লৈ যা আৰু কি কৰ কিনিম পিঁয়াজটোৰ আৰু গাইছ যি কি নহওক ইয়াক পিঁয়াজটো কিনি দিলোঁ আৰু এতিয়া যাম চাউল আনিবলৈ তো চাই থাকক আৰু 5 minutes later আৰু গাইছ পূৰা চাউল দোকান আহি গ'লোঁ মানে কণ্ট্ৰল দোকান আহি গ'লোঁ আৰু আহিলোঁ যেতিয়া পূৰা মজাকৈ চাউল তাউল লৈহে যাম আৰু একেবাৰে হয় নাই চাউলেই নাই আৰু গাইছ ইয়াত চাউলেই নাই চবচোন একেবাৰে খালী হৈ আছে অকল এইটো লেতেৰা চাউল আছে আৰু ইয়াত অলপ আছে সেইবোৰ লেতেৰা আছে চাউলবিলাক অলপ ভাল আছে আৰু গাইছ চাউল নিব আহিছিলোঁ চাউল নাই মানে মোৰে অহা দেৰি হ'ল সেইটো কাৰণে অকল মানে লেতেৰা চাউল আছে তো আজি ৰাতি কি খাব লাগিব মাটি তো যি কি নহওক আজি ৰাতি মাটিয়ে খাই থাকিব লাগিব আৰু গাইছ চাউলটো নাপালেও তো এতিয়া ঘৰলৈ যাব লাগিব ঘৰত গৈ বাইক চাইক ধুব লাগিব কাৰণ কালি বিশ্বকৰ্মা পূজা সেইটো কাৰণে বাইক চাইক ধুম আৰু গাইছ ঘৰ পোৱাই নাই মানে গোটেই ডাৱৰীয়া হৈ গ'ল মানে ভগৱানেও গম পাইছে যে আমি বাইক চাইক ধুম সেইটো কাৰণে বৰষুণ দি দিলে অলপ ইজি হ'ব বুলি মানে কিমান টিউবেল চলাব বা মটৰ চলাই কিনে বিলহে উঠিব হয় নাই সেইটো কাৰণে বৰষুণ দিবৰ কাৰণে ডাৱৰীয়া হৈ গৈছে তো পূৰা মজা হ'ব আৰু দেই আৰু গাইছ এতিয়া ঘৰ আহি পাই গ'লোঁ আৰু ঘৰ আহি কিনে মানে এতিয়া দোকানৰ বস্তুবিলাক উলিয়াব লাগিব উলিয়াই কিনে পূৰা মজাকৈ দোকানত চিজিল লগাব লাগিব তাৰপাছত আৰু কি কৰিম বাইক ধুম আৰু গাইছ দোকানত পূৰা বস্তুবোৰ সজাই ল'লোঁ আৰু এইপিনে পূৰা বাইক চাইকেল আৰু বাইক উলিয়াই ল'লোঁ আৰু এইপিনে গাড়ীখনো ধোৱা আহি গ'ল আৰু এতিয়া গাড়ীখনত পলিচ মাৰিব আছে তো পলিচটো মৰাৰ পাছত মানে এতিয়ালৈ কাৰেণ্ট অহা নাই সেইটো কাৰণে গাড়ীখনত পলিচ মাৰি লওঁ পলিচটো মৰাৰ পাছত পূৰা বাইক স্কুটি চাইকেল এইবিলাক ধুম মানে স্কুটি নহয় মোৰ XL 100খন আৰু এইপিনে বাইক আৰু এইপিনে চাইকেল এইকেইটা ধুম মানে আৰু গাইছ পূৰা পলিচ চলিচ লৈ লৈছোঁ এতিয়া পূৰা মজাকৈ মাৰি ল'ম মানে এইবিলাকত ডাছবৰ্ডবিলাকত পূৰা মজাকৈ পলিচটো মাৰি ল'ম মৰাৰ পাছত আৰু বাইক স্কুটি ধুম তো চাই থাকক আৰু পূৰা মজাকৈ দেই আৰু গাইছ পূৰা গাড়ীত পলিচ মাৰি কিনে পূৰা একদম ডাছবৰ্ডবিলাক জিলিকাই দিলোঁ কোলা কৰি দিলোঁ এইপিনে পূৰা চব আৰু এতিয়া চাব লাগিব কাৰেণ্টটো আছে নাই কাৰণ কাৰেণ্টটো থাকিলেহে মই বাইক স্কুটি ধুব পাৰিম তো চাই ল'ম প্ৰথমতে কাৰেণ্টটো আছে নাই আৰু গাইছ এতিয়া চাব লাগিব কাৰেণ্টটো আছে নাই তো এইপিনে চুইচটো দি দিলোঁ কিন্তু এইপিনে লাইট চাইট জ্বলা নাই তো কাৰেণ্টটো নাই সেইটো কাৰণে অলপ দেৰি ৰখি ল'ব লাগিব অলপ দেৰি ৰখি ল'ম মানে কাৰেণ্টটো আহিলেহে ধুব পাৰিম নহ'লেতো কেনেকৈ ধুম সেইটো কাৰণে অলপ দেৰি ৰখি ল'ম আৰু ন
A few moments later. বহুত দেৰি ৰখিলোঁ আৰু এতিয়ালৈকে কাৰেণ্টটো আহিলে নাই চাই লওঁ প্ৰথমতে তো এইপিনে চুইচটো দি লওঁ আৰু এইপিনে চাওক লাইট জ্বলি গ'ল মানে কাৰেণ্টটো আহি গ'ল তো এতিয়া প্ৰথমতে বাইকখন ধুই ল'ম বাইকখন ধোৱাৰ পাছত স্কুটিখন ধুম স্কুটি মানে মোৰ এক্সেলেণ্টেড 2.0 আৰু স্কুটিখন ধোৱাৰ পাছত মানে 2.0খন ধোৱাৰ পাছত মোৰ চাইকেলখন ধুম মানে যোনখন চাইকেল ৰাইড কৰি যাওঁ যে সেইখন ধুম মানে এইবিলাক ধুম প্ৰথম ইয়াক ধুম তাৰপাছত ইয়াক ধুম তাৰপাছত ইয়াক ধুম মানে ইয়াক চবতকৈ লাষ্টত থৈছোঁ আৰু দেই আৰু গাইছ বাইককেইখন ধুবলৈ পানী লাগিব তো পানীৰ কাৰণে এইপিনে পূৰা মটৰ পাইপ আছে তো মটৰ পাইপটো গৈ কিনে মটৰৰ লগত জইন কৰি ল'ম আৰু এইপিনে পূৰা পাইপটো জইন কৰি ল'লোঁ মটৰৰ লগত তো এতিয়া পূৰা মজাকৈ ধুম আৰু দেই আৰু গাইছ পূৰা পাইপ জইন কৰি কিনে এইপিনে পানী উলিয়াই দিলোঁ আৰু এতিয়া এইবিলাক ধুই লওঁ এইটো ধোৱাৰ পাছত স্কুটিখন ধুম স্কুটি ধোৱাৰ পাছত চাইকেল ধুম আৰু ইয়াক চাইছেনে কেনেকুৱা হৈ আছে আৰু গাইছ পূৰা চেম্পু লৈ আহিছোঁ আৰু বাইকখন পূৰা তিয়াই দিলোঁ এতিয়া ধুই লওঁ আৰু গাছ পূৰা বাইকটো তিওৱা হৈ গ'ল এতিয়া অকল চেম্পু লগাব আছে তো চেম্পু পূৰা গুলি লৈছোঁ গুলি কিনে লগাই ল'ম লগাই কিনে আৰু পূৰা মজাকৈ বাইকখন ধুই ল'ম বাইকখন ধোৱাৰ পাছত আৰু স্কুটি আৰু চাইকেলটো ধুই আছে এইবোৰ দেখাই আছোঁ আৰু দেই আৰু গাছ এইপিনে পূৰা বাইকখন ধোৱা হৈ গ'ল এতিয়া আৰু দুটা বস্তু ধুব আছে মানে এইপিনে স্কুটিখন ধুব আছে আৰু এইপিনে চাইকেলখন ধুব আছে আৰু এইবিলাক ধোৱাৰ পাছত আৰু পূৰা ভিডিঅ'টো শেষ হ'ব আৰু মোৰ কামো শেষ হ'ব চাই থাকক আৰু দেই আৰু গাছ এতিয়া প্ৰথমতে বাইকখন ধোৱা হৈ গ'ল বাইকখন ধুই কিনে তাত থৈ ল'লোঁ এতিয়া এক্সেল 100খন ধুম মানে মোৰ বসন্তী 2.0 আৰু এই পূৰা মজা চিজিল লগাই দিছে তো ধুই ল'ম ধুই কিনে আৰু চাইকেলটো তেনেহ'লে পূৰা মজাকৈ মোৰ বসন্তী 2.0খন ধুই লৈছোঁ আৰু দেই তো গাছ এতিয়া পূৰা মজাকৈ স্কুটিখন তিয়াই ল'ম তিয়াই কিনে পূৰা চাবোন চেম্পু মাৰি কিনে আৰু ধুই দিম আৰু হয় নাই আৰু গাইছ 2 টকাটো দেখাই থাকিলে মানে বহুত দেৰি হৈ যাব সেইটো কাৰণে একেবাৰে ধুই লওঁ তাৰপাছত আৰু লগ পাই আছোঁ এতিয়া পূৰা স্কুটি আৰু বাইক ধোৱা হৈ গ'ল এতিয়া অকল চাইকেল ধুব আছে চাইকেলটো ধুই লওঁ ন A few moments later. আৰু গাইছ পূৰা বাইক চাইক ধোৱা হৈ গ'ল বাইক চাইকেল স্কুটি পূৰা ধোৱা হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো সামৰণি মাৰিছোঁ মানে অহাকালি যোনটো ভিডিঅ' দিম সেইটো বিশ্বকৰ্মা পূজাৰ ওপৰত দিম মানে ঘৰতে পতা হ'ব সেইটো কাৰণে তো পূৰা মজাকৈ চাব আৰু দেই